দেখোন ভালে পুলিচৰ যিয়ে গৈ মই দিম তই বেছি ভিতু কোনো সন্দেহ নকৰে আচলতে মই আপোনালোকক লৈ আহিছোঁ এজন ফুল মানে ড্ৰাগ এডিক্টেড ল'ৰা আৰু আপোনালোকে চাগে ভাবিব ভিডিঅ'ত কেনেকৈ এই কথাখিনি কৈছোঁ প্ৰথমে মোৰ লগত আছে দাদা প্ৰথমে নামটো কৈ দিয়ক আপোনাৰ সিদ্ধাৰ্থ কাশ্যপ আৰু জীৱনত কি ঘটনা ঘটিছিলে মানে মোৰ লাইফত বহুত ডিপ্ৰেশ্যনছ আৰু বহুত বেয়া ফেজ মই পাৰ কৰিলোঁ তাৰপিছত মই এইটো মানে হেণ্ডেল কৰিব নোৱাৰিলোঁ তাৰপিছত মই বেয়া সংগত কৰি কিনে মই মানে ড্ৰাগছ মই শুনিছোঁ আপুনি ইনজেকশ্যনলৈকে ড্ৰাগ এডিক্ট কৰে এনেকুৱা ইনজেকশ্যনো লৈছে হয় নি ইনজেকশ্যনো লৈছিলোঁ আৰু পিলছো ব্যৱহাৰ কৰিছোঁ পিলছো ব্যৱহাৰ কৰিছে অ' বাই গড আপোনালোকে ভিডিঅ'টো চাওক আচলতে এই গোটেই কথাখিনি সঁচা নহয় এখন তেওঁ চিনেমা কৰিছে আৰু অসমীয়া য'ত এখন বৰ ধুনীয়া চিনেমা আচলতে আহিবলৈ গৈছে যাৰ নাম হৈছে প্ৰতিশ্ৰুতি আৰু দাদাই আচলতে তাত এক্টিং কৰিছে হয়নে আচ্ছা আচ্ছা কি এক্টিং অকণমান গোটেই কথাখিনি কৈ দিয়ক আপুনি নমস্কাৰ ৰাইজসকল মোৰ নাম হয় সিদ্ধাৰ্থ কাশ্যপ ছবি আহি আছে নামটো হয় প্ৰতিশ্ৰুতি হয় মোৰ লগত প্ৰস্তুতি বা আছে কবিতা বৰঠাকুৰ আছে তাৰপিছত আছে বিভূতি হাজৰিকা ডাঙৰ ডাঙৰ এক্টৰ পূৰা মানে একদম চলিড তেওঁ এক্টিং হৈছে আপোনালোকে একদম গৈ পেলাই চিনেমা ঘৰত চাব কেতিয়া ৰিলিজ হ'ব এই দাদা কেতিয়া ৰিলিজ হ'ব ৰিলিজটো হ'ব 24 মে'ত হ'ব 24 মে'ত আচ্ছা 24 মে'ত হ'ব হয় আৰু খুব ইউনিক ষ্টৰী এটা আপোনালোকে বহুত ভাল পাব হয় আপোনালোকক তেওঁৰ পোষ্টাৰ আজি আচলতে মুকলি হৈছে যোৰহাট প্ৰেছ ক্লাবত আচলতে মুকলি হৈছে প্ৰতিশ্ৰুতিৰ পোষ্টাৰখন আৰু তেখেতৰ আচলতে মই কৈ দিওঁ তেখেতৰ মাকৰ চৰিত্ৰত আছে মেম আছে মেম নমস্কাৰ মেম নমস্কাৰ আপোনাৰ মই চিনেমা প্ৰতিশ্ৰুতিখনত যিটো আমাৰ নায়ক চিনেমাখনৰ নায়ক হয় হয় নিবিড়ৰ মাকৰ ভূমিকাত অৱতীৰ্ণ হৈছোঁ আচ্ছা এগৰাকী ড্ৰাগছ এডিক্ট যুৱকৰ মাতৃ হয় হয় ব্যৰ্থ মাতৃ হিচাপে হৈছোঁ অৱশেষত ল'ৰাটো ভাল হবে মই অভিনয় কৰিছোঁ গতিকে আশা কৰিছোঁ অসমবাসী ৰাইজে চিনেমাখন চাব তাৰ বাবে আপোনালোকে আচলতে আহিব আৰু খুব অতি সোনকালে আচলতে মুকলি হ'বলৈ গৈছে মে'ৰ 24 তাৰিখে হয় 24 তাৰিখে চিনেমাখন হ'ব সমগ্ৰ ভাৰততে মুকলি হ'ব নেকি বেংগলোৰ আৰু দিল্লী আচ্ছা মুকলি হ'ব আৰু ময়ো আচলতে তেওঁলোকক শুভেচ্ছা দিছোঁ দাদা বহুত বহুত শুভেচ্ছা আপোনাক আশা কৰিছোঁ যে খুব ধুনীয়াকৈ যিখন প্ৰতিশ্ৰুতি অসমৰ ৰাইজে যাতে আঁকোৱালি লয় আৰু গোটেই ভাৰতবৰ্ষই আচলতে আঁকোৱালি লয় মই এইটো আশা কৰিছোঁ আৰু আপোনাকো মই খুব ধন্যবাদ জনাইছোঁ যে আপুনি আহিছে আৰু আমাৰ ফিল্মখনৰ প্ৰমোশ্যনৰ ক্ষেত্ৰত অলপমান হেল্প কৰি দিছে থেংক ইউ ছ' মাছ ধন্যবাদ আৰু মেম আপোনাকো বহুত বহুত ধন্যবাদ ভালে পুলিচৰ যিয়ে গৈ মই দিম তই বেছি ভিতু কোনো সন্দেহ নকৰে আচলতে দাদাই আপোনালোকক এটা ডাইলগ দি পেলাই দেখালে আৰু দাদাক প্ৰথমে মই ইণ্ট্ৰডিউচ কৰাব নালাগে যোৰহাটৰ সন্তান সকলোৱে চিনি পায় দাদাই আচলতে এখন অভিনয় এখন একদম বেলেগ ধৰণৰ অভিনয় এটা কৰিছে নতুনকৈ মুকলি হ'বলৈ গৈ আছে প্ৰতিশ্ৰুতি বুলি এখন অসমীয়া চলচ্চিত্ৰ দাদা কি আছে অকণমান ক'ব পাৰিব নি এই চিনেমাখনত আপোনাৰ কি পাৰ্ট আৰু এই চিনেমাখনত মোৰ পাৰ্টটো অকণমান কিবা নহয় কিবা আভাস এটা পাইছে বেছি নকওঁ এতিয়া 24 মে'ত ৰিলিজ হ'বতো আজিৰ পৰা পোষ্টাৰ ৰিলিজিং আৰম্ভ হৈছে গতিকে আমাক ফ'ল' কৰি থাকক আপোনালোকে গম পাই থাকিব প্ৰতিশ্ৰুতি আপোনালোকক কি দিব আৰু কি দিয়াৰ প্ৰতিশ্ৰুতি ৰাখিছে এইখনৰ বিষয়ে মই আৰু এটা কৈছোঁ প্ৰস্তুতি বাহঁত আছে আৰু দাদাই আচলতে এটা অভিনয় কৰিছে সেই অভিনয়টো একদম ইউনিক আপোনালোকে চিনেমাখন চালেহে গম পাব মানে সকলোৱে প্ৰচাৰ কৰক অসমীয়া চিনেমা প্ৰচাৰ বিহনে বিফল প্ৰচাৰ কৰিবই লাগিব আমি বৰ ডাঙৰ এটা মুকুট পিন্ধি থকা মানুহ নহয় যে তেওঁলোকৰ মুকুট দেখিয়ে চিনেমা চাবলৈ যাব আমি খুব কষ্ট কৰি চিনেমা কৰা মানুহ গতিকে আমাৰ কথা আপোনালোকে যদি আমাক মৰম দিয়ে আদৰ কৰে আপোনালোকৰ সেইকণে আমাৰ কাৰণে বহুতখিনি কৰা হ'ব যদি আপোনালোকে আমাৰ কথাখিনি আপোনাৰ বন্ধুবৰ্গ বা তেনেকৈ আঁতৰাব পাৰে আপোনালোকৰ সঁহাৰিৰে কিন্তু এইখন আপোনালোকক হিট কৰি দিব আৰু হিট কৰাৰ উদ্দেশ্যে আমিও আপোনালোকক শুভেচ্ছা দিছোঁ বহুত বহুত ধন্যবাদ দাদা বহুত বহুত ধন্যবাদ মোৰ লগত আছে এতিয়া প্ৰস্তুতি পৰাশৰ বা আৰু তেওঁৰ আচলতে মুকলি হ'বলৈ গৈ আছে প্ৰতিশ্ৰুতি বা কেনেকুৱা ভালে আছে একদম ভালে আছোঁ হয় আৰু যিহেতু বিষয়ে অকণমান প্ৰতিশ্ৰুতিৰ যোগেদি আমি প্ৰতিশ্ৰুতি দিছোঁ যে সমাজৰ
বিষয়ে ক'বলগীয়া কিছু গুৰুত্বপূৰ্ণ কথা ছবিখনৰ যোগেদি আপোনালোকে দেখিবলৈ পাব যুৱ প্ৰজন্মৰ মাজত আমি সচৰাচৰ নিউজতো দেখি থাকোঁ বিভিন্ন সংবাদ মাধ্যমত পাওঁ আমি চেনেলত দেখা পাই থাকোঁ এই ড্ৰাগছৰ যিটো ভয়ভৰ এটা সাংঘাতিক মাৰাত্মক এটা বেমাৰ আচলতে আমাৰ সমাজখনৰ কাৰণে যুৱ প্ৰজন্ম ইমান বেছি আগ্ৰাসিত হৈছে মই নিজেও বহুত তেনেধৰণৰ ল'ৰা ছোৱালী কি সৰু সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰতো আজিকালি ড্ৰাগছৰ ইনটেক বাঢ়িছে গতিকে সেই বস্তুবোৰ দেখি খুব কেতিয়াবা ভয় লাগে মাজে মাজে মনলৈ বৰ ভয় লাগে আৰু তেনে সময়তে আমাৰ যিটো ক্ৰাফ্টটো এনেকুৱাই হয় চিনেমা নহয় নাটক এনেকুৱা ধৰণৰ কথাই আমি বক্তব্যবোৰ ৰাখিব লাগিব প্ৰতিচ্ছবি এনেকুৱা এখন ছবি য'ত সেই ড্ৰাগছৰ সেই কবলত পৰা এজন ল'ৰাৰ মানসিক স্থিতি তেওঁক তাৰ পৰা উলিয়াই অনাৰ কাৰণে কি ধৰণৰ প্ৰচেষ্টা পৰিয়ালৰ প্ৰচেষ্টা বন্ধুবৰ্গৰ প্ৰচেষ্টা সেই আটাইখিনি কথা ছবিখনত এটা খুব সুন্দৰভাৱে উপস্থাপন কৰিছে আৰু মই বিশেষকৈ তাত এটা মোৰ ভাল লগা চৰিত্ৰ ৰূপায়ণ কৰিছোঁ আৰক্ষী বিষয়া এগৰাকী যদিও মোৰ গেষ্ট এপিয়াৰেঞ্চ তথাপিতো চৰিত্ৰটো কৰি মোৰ খুব ভাল লাগিলে অকণমান নিজক মই অলপ বেলেগ ধৰণে যেতিয়া ছবিখন আমি স্ক্ৰিনিং কৰিছোঁ ৰাফলি চাওঁতে তেতিয়া অলপ বেলেগ ধৰণে পাইছোঁ এইকাৰণে কাৰণ কিছু কিছু বিষয়বস্তু আমাৰ নিজৰ খুব মানে গাত লাগে নহয় এনেই নৰ্মেলি কিবা এটা চৰিত্ৰ অভিনয় কৰা আৰু যেতিয়া ৰিলেটেবল হয় সমস্যাবোৰ যেতিয়া ৰিলেটেবল হয় তেতিয়া অভিনয় কৰি ভাল লাগে গতিকে মোৰ ভাল লগা এখন ছবি প্ৰতিশ্ৰুতি আহি আছে আপোনালোকৰ মাজলৈ 24 মে'ত আহিব আচলতে বহুত বহুত ধন্যবাদ আপোনাক আৰু আশা কৰিছোঁ গোটেই ধুনীয়াকৈ এখন অসমৰ সকলো মানুহে আচলতে আঁকোৱালি ল'ব দেই হয় প্ৰতিশ্ৰুতি গম পাইছে হয় প্লিজ ৰাইজক ফাৰ্ষ্ট অফ অল কৈছোঁ আপোনালোকে চিনেমাখন চাবলৈ আহক হয় অসমীয়া চিনেমা চাওক হয় মোৰ আপুনি বেলেগ বেলেগ পেজেছ দেখা পাব গোটেই হয়। হল মুভিখনতে হয়, হয়। বেলেগ বেলেগ পেজ দেখা পাব আশাও থাকিল যে আপোনালোকৰ এইখন খুব হিট হওক একদম সকলো মানুহে ৰাইজে আচলতে আঁকোৱালি লওক চবৰে প্ৰতিশ্ৰুতি লৈ চবেই প্ৰতিশ্ৰুতি হয় প্ৰতিশ্ৰুতি লৈ পেলাই 24 মে 24 মে Yes. 24 মে'ত আপোনালোকে আহি যাব একদম চাবলৈ দিয়ক হয় না বহুত বহুত ধন্যবাদ দেই